নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিকাশে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বিশেষকৈ ৰিজাল্টখিনি ঘোষণা কৰিছিল, গতিকে আপুনি নিশ্চয় জ্ঞাত। আপোনালোকে যদি বিশেষকৈ ৰিভলিউশ্যন বা পুনৰ মূল্যায়নৰ বাবে যদি আবেদন কৰিছিল বা ৰিস্ক্ৰুটিনিৰ বাবে যদি আবেদন কৰিছিল, তেতিয়া আবেদনৰ ৰিজাল্টখিনি মানে ঘোষণা কৰিছে। ছিষ্টেম ৱাইজ ৰিজাল্টখিনি দি থকা হৈছে। যদি ৰিজাল্টলৈকে চেক কৰা নাই, কেনেকৈ চেক কৰিব পাৰিব ৰিজাল্টখিনি, আপোনাৰ ৰিজাল্ট কেনেকুৱা হৈছে, যে NC হৈছে নে ক্লিয়াৰ হৈছে, কেনেকৈ চেক কৰিব, এইটো যদি ইনফৰমেশ্যন দিব বিচাৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আজি গুৰুত্বপূৰ্ণ লেটেষ্ট ইনফৰমেশ্যন ভিডিঅ' হৈছে, যদি আপোনালোকে এক্সামৰ পুনৰ মূল্যায়ন কৰিছিল, আপোনাৰ ৰিজাল্টটো যদি পুনৰ মূল্যায়ন কৰিছিল যিকোনো ছাবজেক্টৰ, সেই ৰিজাল্টটো কেনেকৈ চেক কৰিব, এইটো যদি ইনফৰমেশ্যন দিব বিচাৰিছোঁ। প্ৰিয় কেণ্ডিডেটসকল, প্ৰথমতে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত চাৰ্চ কৰিব KKECSI.in। KKECSI.in বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটো দেখিবলৈ পাব। নিশ্চয় দেখিছে, মই দেখুৱাই দিছোঁ। আৰু আপুনি নিশ্চয় দেখিছে ইয়াত সন্মুখত বিভিন্ন ধৰণৰ পপআপ ব্ৰাউজাৰ এক্সামিনেশ্যন নটিছ হিচাপে ৰানিং চলি আছে। গতিকে আপুনি কি কৰিব, ৰেড মোৰ অপশ্যন নিশ্চয় দেখিছে, মই দেখুৱাই দিছোঁ। এইটো ৰেড মোৰ নিশ্চয় সকলোৱে দেখা পাইছে। এই ৰেড মোৰ অপশ্যনটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব। ৰেড মোৰ অপশ্যনটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰি দিয়াৰ লগে লগে পেজটো ৰিডাইৰেক্ট হৈছে। আমাৰ নতুন এখন ছিষ্টেম ৱাইজ পেজ এখন ওলাই আহিব। অকণ ৱেইট কৰিব, ছাৰ্ভাৰ ডাউন থাকিব পাৰে। নিশ্চয় দেখিছে অল নিউজ চাৰ্চ। গতিকে সেইবাবে কি কৰিব, মই আকৌ জুম কৰি দিছোঁ, আপোনালোকে জুম কৰিব নালাগে, মুঠতে কথাখিনি বুজি পালেই হ'ব। অল এক্সামিনেশ্যন নিউজ নিশ্চয় দেখিছে, ইয়াত ক্লিক কৰিব। অল এক্সামিনেশ্যন নিউজত ক্লিক কৰি দিয়াৰ লগে লগে যিহেতু আপুনি ৰিভলিউশ্যনৰ কাৰণে এপ্লাই কৰিছিল, বহি পুনৰ মূল্যায়নৰ বাবে, বহি পুনৰ ৰিচেকিঙৰ বাবে, সেইবাবে ৰিস্ক্ৰুটিনি ৰিজাল্টছত ক্লিক কৰিব। ৰিস্ক্ৰুটিনি ৰিজাল্টছত ক্লিক কৰি দিয়াৰ লগে লগে কি ৰিজাল্ট দি আছে নিশ্চয় দেখিবলৈ পাইছে। ৰিজাল্টখিনি ঘোষণা কৰি দিছোঁ। অক্টোবৰ 13, 2023 ৰিজাল্টখিনি ঘোষণা কৰিছে। ৰিভলিউশ্যন ৰিজাল্টছ অন এক্সামিনেশ্যন 2022, ঠিক সেইটো ৰিজাল্টখিনি ঘোষণা কৰিছে। আকৌ ঠিক সেইটো ৰিজাল্টখিনি ঘোষণা কৰা হৈছে। কিছুমান ভাইভাৰ ক্ষেত্ৰত আপডেট কৰিছে। ৰিস্ক্ৰুটিনি নিশ্চয় দেখিছে, ৰিস্ক্ৰুটিনি ৰিজাল্টছ অফ এক্সামিনেশ্যন 2022 অক্টোবৰ 10, 2023 ফলাফল ঘোষণা কৰিছিল। ঠিক সেইটো ৰিভলিউশ্যন ৰিজাল্ট ঘোষণা কৰিছিল 9 অক্টোবৰ 2023 ফলাফল ঘোষণা কৰিছে। ঠিক সেইটো 5 অক্টোবৰটো ৰিভলিউশ্যনৰ ৰিজাল্ট ফলাফল ঘোষণা কৰিছে এক্সামৰ। ঠিক সেইটো অক্টোবৰ 4টো ৰিভলিউশ্যনৰ ৰিজাল্টখিনি ঘোষণা কৰিছে। এনেদৰে বিভিন্ন ধৰণৰ ক্ষেত্ৰৰ ৰিজাল্টখিনি দি থকা হৈছে, নিশ্চয় দেখিছে। অক্টোবৰ 3 ৰিভলিউশ্যনৰ ৰিজাল্টখিনি দি আছিল পৰ্যায়ক্ৰমে। 28 ছেপ্টেম্বৰ তেনে ৰিজাল্টখিনি দি গৈছে। তেনে ছেপ্টেম্বৰ 28 ৰিজাল্ট বিভিন্ন ধৰণৰ ক্ষেত্ৰত ৰিভলিউশ্যনৰ ৰিজাল্টখিনি দি গৈছে। গতিকে মনত ৰাখিব, যদিহে আপোনালোকে ৰিভলিউশ্যন বা ৰিস্ক্ৰুটিনিৰ বাবে আবেদন কৰিছিল, মনত ৰাখিব, আকৌ কৈছোঁ, যদি কোনোবা কেণ্ডিডেটে যিকোনো প্ৰগ্ৰেমৰ, আপুনি যদি BA MA যদি আপুনি ৰিজাল্টখিনি ৰিভলিউশ্যন, অৰ্থাৎ আপোনাৰ যদি ৰিজাল্টটো ক্লিয়াৰ নাহিছিলে, আপোনাৰ মতে যদি ক্লিয়াৰ হ'ব লাগে, তেতিয়া ৰিভলিউশ্যনে বহুতে কৰিছিল, অৰ্থাৎ পুনৰ মূল্যায়ন বহুতে আবেদন কৰিছিল পুনৰ মাৰ্কৰ বাবে। গতিকে সেইবাবে ৰিজাল্টখিনি আপডেট কৰা হৈছে। আপোনালোকৰ ৰিজাল্টটো কেনেকুৱা হৈছে আপোনালোকে চাব পাৰিব। গতিকে সেইবাবে মই এক্সাম্পলৰ কাৰণে দেখাইছোঁ, যেনিবা অক্টোবৰ 4, 2023 ঘোষণা কৰা ৰিজাল্ট PDF-টো মই ডাউনলোড কৰি দেখাইছোঁ। আপোনালোকে যিকোনো লিংকত ক্লিক কৰি অট'মেটিক ডাউনলোড হৈ যাব। মই ডাউনলোড এগেইন আগতে কৰা আছিল যিহেতু, তেনেদৰে সন্মুখত পপআপ ওলাই আহিছে। এতিয়া মনত ৰাখিব, এইখন নিশ্চয় দেখিবলৈ পাইছে, এখন দীঘলীয়া ৰিজাল্ট এখন ওলাই আহিব। সন্মুখত এখন দেখিছে দীঘলীয়া ৰিজাল্ট এখন লিষ্ট ওলাই আহিছে। মই জাষ্ট পোনপটীয়াকৈ দেখুৱাই দিছোঁ। ইয়াত নিশ্চয় দেখিছে দ্য ৰিভলিউশ্যন ৰিজাল্টছ অফ এক্সামিনেশ্যন 2022 ফৰ ফলোয়িং লাৰ্ণাৰ্ছ। তলৰ ৰিজাল্টখিনি ৰিভলিউশ্যন কৰা ৰিজাল্টখিনি মাৰ্কছখিনি স্পষ্টকৈ দেখুৱাই দিছে। মই জাষ্ট ডেমো ভিডিঅ', সেইবাবে মই দেখুৱাই দিছোঁ। আৰু কি কৰিব, আপুনি ছিটিংছত ডাইৰেক্ট ক্লিক কৰিব। এই নিশ্চয় দেখিছে ছিটিংছটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব। ছিটিংছত ক্লিক কৰি আপোনাৰ ৰিজাল্ট ইনৰলমেণ্ট নম্বৰটো টাইপ কৰি দিব। ইনৰলমেণ্ট নম্বৰ টাইপ কৰি চাৰ্চ অপশ্যন ক্লিক কৰিব। চাৰ্চ অপশ্যন ক্লিক কৰিলে আপোনালোকৰ নিজৰ মোবাইলতে ৰিজাল্টখিনি সুন্দৰকৈ চেক কৰিব পাৰিব। আপোনাৰ ৰিজাল্টটো NC আছেনে, ক্লিয়াৰ হৈছে, আপোনালোকৰ ছাবজেক্ট ৱাইজ সকলো ডিটেইলছ তথ্য সহকাৰে নিজে চাব পাৰিব। এইটো লেটেষ্ট ইনফৰমেশ্যন জনাব বিচাৰিলোঁ। যদি আপোনালোকে ৰিভলিউশ্যনৰ বাবে পঢ়ি পুনৰ মূল্যায়নৰ বাবে আবেদন কৰিছিল, ইতিমধ্যে তাৰ ৰিজাল্টখিনি পৰ্যায়ক্ৰমে দি থকা হৈছে। অনতিপলমে নিজে এবাৰ হ'লেও আপডেটটো চেক কৰি থাকিব। আৰু যদি আপুনি ৰিজাল্ট পোৱা নাই, অনতিপলমে ৰিজাল্টখিনি দিবলৈ চেষ্টা কৰি আছে। আৰু ৰিজাল্টখিনি প্ৰায়ভাগ ৰিজাল্ট দি উঠি আছে বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত এই ৰিভলিউশ্যনৰ ৰিজাল্টো উপলব্ধ আছে বৰ্তমান। ধন্যবাদ।